চাওক সময় এতিয়া আছে 2024 লোকসভা নিৰ্বাচন হ'ব। সচৰাচৰ আপোনালোকে দেখিছে যে NDA বিজেপি নেতৃত্বাধীন যি NDA সেই NDA আজি যিবিলাক নিৰ্বাচন হৈ আছে এই নিৰ্বাচনবিলাকত মানে জয় লাভ কৰি আছে। গতিকে অহা যি লোকসভা নিৰ্বাচন এই লোকসভা নিৰ্বাচনটো NDAৰ নেতৃত্বতে আমি এই লোকসভা নিৰ্বাচনত অংশগ্ৰহণ কৰিম। ৰাইজে চৰকাৰৰ লগত আছে, কাউন্সিলৰ ৰাইজেতো যিসকলে কাউন্সিল চৰকাৰ গঠন কৰে তেওঁলোকৰ লগতেই থাকে। গতিকে অহাবাৰতো কোনো ব্যতিক্ৰম নহ'ব যে এই আমাৰ বিটিআৰ অঞ্চলৰ ৰাইজে যি বিটিআৰ চৰকাৰ চলাই আছে UPPL বিজেপি GSP চৰকাৰ আৰু অসমত NDAৰ নেতৃত্বত এই লোকসভা নিৰ্বাচনটো হ'ব। এই নিৰ্বাচন UPPL কমিটিৰ ফালৰ পৰা বৈশাগু ইয়াত পালন কৰা হৈছে। কেন্দ্ৰীয় UPPL দলৰ ফালৰ পৰা সকলো ব্লগৰ যুৱক শাখাক কোৱা হৈছিলে যে বৈশাগু বিহু পালন কৰিব লাগে। সেইমতে আজি জমদুৱাৰ ব্লকে পালন কৰিছে। ইয়াত ময়ো উপস্থিত হৈছোঁ। এই ব্লগৰ ইনচাৰ্জ হিচাপে মই দায়িত্ব পাইছোঁ। গতিকে ময়ো তেওঁলোকৰ লগত ইয়াৰ সহযোগিতা আগবঢ়াইছোঁ। ইয়াত আজি স্বতঃস্ফূৰ্তভাৱে এই মালাগুৰি অঞ্চলত ইয়াত বড়ো, ইয়াত সান্থালী, মুছলিম, ৰাজবংশী, বেংগলীকে আদি কৰি ৰাভা বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰে। এই গোটেই ব্লকত ৰাইজে আজি ইয়াত আহি পেলাই সকলোৱে একেলগে বৈশাগু উৎসৱত পালন কৰিছে। ইয়াত প্ৰতিযোগিতা এটা চলি আছে। প্ৰতিযোগিতাৰ মাজতেই আমি অকণমান ৰাইজৰ লগত বৈশাগু নাচিলোঁ। ভাল লাগিল, সুন্দৰ পৰিৱেশ। এতিয়া যিহেতু বিটিআৰত শান্তি প্ৰতিষ্ঠা হ'ল, গতিকে ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা মিলন হৈছে। ইয়াত আমি এটাই আনটো জাতি জনগোষ্ঠীক শ্ৰদ্ধা আমি এতিয়া কৰোঁ বা এটাই আনটো জাতি জনগোষ্ঠীক বিশ্বাসত লৈ পেলাই আগবাঢ়ি আছে এই অঞ্চলত। গতিকে আজি এইটো ইয়াত আপোনালোকে দেখিবলৈ পাইছে। স্বতঃস্ফূৰ্তভাৱে ৰাইজে ইয়াত আহি পেলাই এই বৈশাগুত অংশগ্ৰহণ কৰিছে। অকল বিৰোধী দল হিচাপে তেওঁলোকে ক'বই, বিৰোধী দলৰ সেইটো ধৰ্ম। আপোনালোকে দেখিলে যে ইয়াত শান্তি স্থাপন হোৱাৰ কাৰণেহে নেশ্যনেল লেভেলৰ ইয়াত ফুটবল কম্পিটিশ্যন কোকৰাঝাৰত হৈ গ'ল। সুব্ৰত কাপৰ ইয়াত 8খন ৰাজ্য ইয়াত আহি অংশগ্ৰহণ কৰি গ'ল। আৰু কেইমাহমান আগত তামলপুৰত নেশ্যনেল কোকো চেম্পিয়নশ্বিপ হৈ গ'ল। ইয়াত ইণ্টাৰনেশ্যনেল ড্ৰামা ফেষ্টিভেল হৈ গ'ল কোকৰাঝাৰত, য'ত নেপাল, শ্ৰীলংকা, ম্যানমাৰকে আদি কৰি বিভিন্ন বাহিৰা ৰাষ্ট্ৰৰ পৰাও আহিছিল। আমাৰ ভাৰতৰতো বহুকেইখন ৰাজ্যৰ আছিলে, কিন্তু বাহিৰা ৰাষ্ট্ৰৰ পৰাও 3-4খন দেশে ইয়াত অংশগ্ৰহণ কৰিছিল। যদি সঁচাকৈ যদি ইয়াত শান্তি যদি নাহিল হয়, ভাৰত চৰকাৰে বাহিৰা ৰাষ্ট্ৰক কোকৰাঝাৰত আহিবলৈ পাৰ্মিশ্যন দিলেহেঁতেন নেকি? আজি নেশ্যনেল লেভেলৰ খেল যি হৈ আছে ফুটবল, কোকো, তেওঁলোকে নেশ্যনেল লেভেলৰ খেল পাতিবলৈ কোকৰাঝাৰ আৰু তামোলপুৰত দিলেহেঁতেন নেকি? অহা জুলাইত আকৌ 136 বছৰীয়া সকলোতকৈ পুৰণি ইণ্টাৰনেশ্যনেল যি ফুটবল চেম্পিয়নশ্বিপ দুৰান্দ যি কাপ, এইটো কোকৰাঝাৰত হ'বলগীয়া আছে জুলাই মাহত। এইবিলাকেই প্ৰমাণ কৰে যে কোকৰাঝাৰ বিটিআৰ অঞ্চল শান্তি, সেইকাৰণে নেশ্যনেল ইণ্টাৰনেশ্যনেল ইভেণ্টছবিলাক আমাৰ বিটিআৰ অঞ্চলত হৈ আছে আৰু হ'বলৈ গৈ আছে। গতিকে বিৰোধী দল হিচাপেতো তেওঁলোকে ক'ব, কিন্তু ইয়াৰ ৰাইজে দেখিছে, ষ্টেট, নেশ্যনেল, ইণ্টাৰনেশ্যনেল মানুহবিলাকে চাই আছে। যোৱা বছৰ আৰু এই বছৰ কবি সন্মিলন হৈ গ'ল। এই কবি সন্মিলনতো বাহিৰৰ ৰাষ্ট্ৰৰ পৰা আছিলে। 100টা ভাষাৰ কবিসকলে ইয়াত অংশগ্ৰহণ কৰিছিলে। তো এইবিলাকে প্ৰমাণ। একমাহ আগত বড়োলেণ্ড ইউনিভাৰ্চিটিত নলেজ ফেষ্টিভেল হৈ গ'ল। 6খন বাহিৰা ৰাজ্যৰ পৰা ইয়াত ৰিচাৰ্চ স্কলাৰবিলাক আহিছিলে, পণ্ডিতবিলাকে আহিছিলে, গৱেষকবিলাকে ইয়াত আহিছিলে। তো এইবিলাকে বাৰে বাৰে প্ৰমাণ কৰে যে আগৰ দিন হৈ থকা নাই। নহ'লে বাহিৰা ৰাষ্ট্ৰৰ মানুহ আহিবলৈ ভাৰত চৰকাৰে, অসম চৰকাৰে এনেকুৱা পাৰ্মিশ্যন নিদিয়ে। শান্তি ইয়াত স্থাপন হ'ল। ইয়াত কোনো